Hey guys, good morning and welcome back to my YouTube channel. আৰু আজি মই আপোনালোকক এঠাইলৈ লৈ যাম আৰু তাত মই কি কৰি আছো আপোনাক সকলো দেখাই যাম। তো ভিডিওটি ষ্টাৰ্ট কৰো। আজি মই ক'বলৈ বিচাৰিছোঁ শেৱালি ফুলৰ বিষয়ে, কাৰণ মই আজি শেৱালি ফুল তুলিব আহিছোঁ আৰু যেহেতু মই আজি শেৱালি ফুল তুলিব আহিছোঁ সেইকাৰণে আপোনালোকক শেৱালি ফুলৰ বিষয়টো ক'বই লাগিব আৰু শেৱালি ফুলৰ পৰা আমি কেনেকুৱা ধৰণৰ লাভান্বিত হ'ব, আমাৰ বেনিফিট কি আছে, শেৱালি ফুলৰ খালে আমাৰ কেনেকুৱা ধৰণৰ বেনিফিট হয় আমাৰ শৰীৰত সেই বিষয়ে ক'ম। প্ৰথমতে শেৱালি ফুল হৈছে এণ্টিভাইৰেল। এই বিভিন্ন এই সময়ছোৱাত যিহেতু আমাৰ ভাইৰাছৰ কালত আমাৰ এই যিটো পেণ্ডেমিক আছে ইয়াৰ পৰা আমাৰ ইমিউনিটিটো আমাৰ বহুত তলত গুচি গৈছে, সেইকাৰণে আমাৰ ইমিউনিটি বুষ্ট আপ কৰিবৰ কাৰণে এইবিধ খাদ্য আমি শেৱালি ফুল আমি বিভিন্ন ধৰণে খাব পাৰোঁ। ইয়াক চাটনি কৰিও খাব পাৰোঁ আৰু ইয়াক আমি এনেই খাই দিব পাৰোঁ। ভগৱানৰ ওচৰত যদি আমি প্ৰসাদ হিচাপে দিওঁ সেই তাৰ পৰা প্ৰসাদ হিচাপে আমি এটা দুটা ফুল এনে চোবাই খাই দিব পাৰোঁ। আমাৰ বিভিন্ন ধৰণৰ বেমাৰ ভাল হয় এই শেৱালি ফুলবিধ। আৰু যিবিলাকৰ এই শেৱালিবিধ হৈছে ফুলবিধ হৈছে এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি ইনফ্লেমেটৰী হোৱাৰ বাবে যিসকলৰ গাঁঠিৰ বিষ হয় তেওঁলোকৰ কাৰণে বহুত ভাল হয়। এই সকলোবোৰ গুণবোৰৰ বাবে এই গছজোপাক এই প্ৰকৃতিৰ সৃষ্টিক আমেজিং কৰি তোলে। এই গছজোপাৰ বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ কাৰণে ভাল, সেইকাৰণে ইয়াক এইবিলাক গুণে এই গছজোপাক আমাৰ প্ৰকৃতিখনক আমেজিং কৰি তোলে। বিভিন্ন ধৰণৰ ৰোগত আমাৰ ঔষধ স্বৰূপ এই গছজোপা। আৰু ইয়াৰ উপৰিও ডায়েবেটিছ যিবিলাক পেচেণ্ট আছে এই ডায়েবেটিছ ৰোগীসকলৰ যদি ইয়াক ৰাতিপুৱা যদি পানীৰ লগত মিক্স কৰি এইটো পেচি পানীৰ লগত মিক্স কৰি যদি খায় ৰেগুলাৰ, তেতিয়াহ'লে তেওঁলোকৰ ডায়েবেটিছত বহুত ভাল হয়। ইয়াৰ উপৰিও ডেংগু, চিকেনগুনিয়া, মেলেৰিয়া আৰু যিবিলাকৰ ব্লাডত প্লেটলেটৰ সংখ্যাটো কমি থাকে এই সকলোবিলাকৰ কাৰণে এই যিটো আমাৰ শেৱালি ফুল আছে এইটো শেৱালি ফুলটো বহুতেই ভাল হয়। সেই সকলোবিলাক ৰোগতে আমাৰ এই শেৱালি ফুলটো বহুত উপকাৰী হয়। ইয়াৰ উপৰি ইয়াক হাৰ্বেল টি হিচাপে খোৱা হয়। যেতিয়া আমি ৰাতিপুৱা ইয়াক কেইটামান শেৱালি ফুল আৰু যদি আমি তুলসীৰ পাত কেইটামান ল'লোঁ, লৈ আমি চাহ হিচাপেও ইয়াক অলপ সময় বইল কৰিব লাগিব। তাৰপিছত ইয়াক আমি চিপকৈ খাই দিব লাগিব পানী। এই টি হিচাপে হাৰ্বেল টি ৰূপেও ইয়াক খাই দিব পাৰি। পাৰিজাত ফুলৰ পৰা সুগন্ধি তেলো প্ৰস্তুত কৰা হয় আৰু ইয়াত নিকোটিন থাকে, গ্লাইক'চাইড থাকে আৰু ইয়াৰে বীজবোৰত থাকে পলিচেকাৰাইড, গ্লাইক'মিন, এৰিডাইড, গ্লাইক'চাইড ইত্যাদি সকলোবোৰ পোৱা যায়। আৰু ইয়াৰ উপৰি যেতিয়া আমি ইয়াক ঔষধি ৰূপে কেনেকৈ ব্যৱহাৰ কৰোঁ, আমি প্ৰত্যেক দিনা ৰাতিপুৱা এগিলাচ পানীত 8টা বা 6টা ফুল দিলোঁ। তাৰপিছতে সেই ফুলখিনি যেতিয়া এই পানীখিনি যেতিয়া আধা হৈ যাব তেতিয়া বন্ধ কৰি দিলে হ'ল, নামাই আনিলে হ'ল জুইৰ পৰা। তাৰপিছত এনেদৰে এগিলাচকৈ আপুনি যদি ৰেগুলাৰ খায় তেতিয়াহ'লে আপোনাৰ যিবিলাক গাঁঠিৰ বিষ হয় সকলোবিলাক ভাল হৈ যায়। আৰু যদিহে কাৰোবাৰ স্কিনৰ প্ৰব্লেম হয় তেতিয়াহ'লে এইটো অলপ পিচি লৈ ফুলটো অলপ পিচি লৈ সেই স্কিনত লগালে স্কিনখনৰ সৌন্দৰ্যও বাঢ়ি যায়, ব্ৰাইটটো বাঢ়ে আৰু যিবিলাক প্ৰব্লেম আছে সকলোবোৰ ছল্ভ হৈ যায়। আৰু দোকানত ইয়াৰ তেলো কিনিব পৰা যায়। এই তেলটো আমি যিটো ছালৰ ৰোগ হয় তেতিয়াহ'লে ঘঁহিলে সকলোবিলাক ছালৰ ৰোগ সোনকালে ভাল হয়। আৰু লগতে যদি চুলিৰ উফিৰ সমস্যা আছে, উফিৰ সমস্যা থাকিলেও ইয়াক চুলিত পিচি ঘঁহি থৈ দিব লাগিব আধা ঘণ্টা সময়। তাৰপিছতে ধুই দিব মূৰটো, তেতিয়া অতি সোনকালে সপ্তাহত 3 দিনকৈ যদি আমি এইটো কাম কৰোঁ তেতিয়াহ'লে অতি সোনকালে উফিৰ সমস্যাটো সমাধান হয়। ঠাণ্ডা দিনত যদি সুস্থ মানুহ এজনৰ ইমিউনিটি যদি বুষ্ট আপ কৰিব লাগে তেতিয়া ইয়াৰ টি খাব লাগে। হাৰ্বেল টিটো খালে হৈ যায়। আৰু ইয়াৰ উপৰিও আৰু শৰীৰৰ যিবিলাক ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে আৰু যিবিলাক আমাৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈ থাকে ভিতৰৰ ফালে আমাৰ শৰীৰৰ ভিতৰতে, সেই সকলোবিলাক হোৱাত বাধা প্ৰদান কৰে এই ফুলবিধে। আৰু ইয়াৰ উপৰিও ব্ৰেইনক শক্তি দিয়ে আৰু যদি ব্ৰেইনটো গৰম কৰি থাকে তেতিয়াহ'লে ব্ৰেইনটো কণ্ট্ৰল কৰি থাকে, ভাল হয়, সকলোৱে সুস্থ চিন্তা কৰিব পৰা হয় সকলো মানুহে। আৰু ইয়াৰ উপৰিও এই যিবিলাক এষ্টামা ৰোগী আছে এই সকলো ৰোগীৰ কাৰণে এইটো এই ফুলটো বহুতেই ভাল হয়। আৰু সৌন্দৰ্যৰ কাৰণেতো ভাল হয় ছোৱালীবিলাকৰ। আমি যি ফেচ পেক হিচাপে ইয়াক কেইটামান ফুল লোৱা হ'ল, তাৰপিছত গাখীৰ অলপ দিব, তাৰপিছত মুখত পেষ্ট হিচাপে লগালে আধা ঘণ্টাৰ পিছত শুকালে এৰাই দিব। তাৰপিছত বহুত ধুনীয়া স্কিন পাব, সৌন্দৰ্য বৃদ্ধি হয় স্কিনৰ। বন্ধুবান্ধৱীসকল, যদি এইটো আপোনাৰ ভাল উপকাৰী আছে, যদি আপুনি এইটো একেবাৰে চব বস্তুৱে অধিক বেয়া, যদি আপুনি এইটো ভাল বুলি একদম হাঁহি থাকে তেতিয়াহ'লে কিন্তু তাৰো কিন্তু নিগেটিভ ছাইড আছে। সেইকাৰণে আমি যিখিনি খাব লাগে সেইখিনি খালে হ'ল, তেতিয়া বহুত ভাল ফল পাব আপোনালোকে। তো গাইজ, যদি এই ভিডিঅ'টো ভাল লাগিছে আপুনি সকলোৱে এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। থেংকছ ফৰ ৱাচিং গাইজ।